Guys, back to my YouTube channel. আৰু guys আজি আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জীৱন জিজি ব্লগ। আৰু আজি guys মানে ভিডিঅ'টো এনে বনাই দিয়া নিচিনাই হ'ব। আৰু guys এইখন মানে মোৰ চাইকেলটো মানে অলপ প্ৰব্লেম হৈছে, সেই মানে অলপ চেন কাভাৰটো মানে অলপ চেঞ্জ কৰিব লাগে। আৰু guys মানে ফাদাৰ মানে ক'ৰবাত গ'ল। আৰু মানে আমাৰ এতিয়া বেছি চাৰিখন গাড়ী মানে দুখন এইখন বেয়া হৈছে আৰু এই যে এখন ঘৰৰ ভিতৰে NS 125 আৰু এখন মোৰ মানে দুখন চাইকেল এখন সেইখন আৰু গাইছে এইখন মানে অলপ কালাৰটো ডেমেজ কৰিছে, আমি ব্লেক কালাৰ মাৰি দিছোঁ গাইছ। মানে এইখন গাড়ী মানে একদম আকৌ এইখন চাইকেল মানে ফুল হ'ল, এইখন চাইকেল মানে একদম পুৰা হাই ফাই চলে আৰু গাইছ। মোৰ সেইখনৰ দৰে নহয়, এইখন চাইকেল মানে পুৰা একদম পুৰা চলে আৰু গাইছ এই মানে বৰষুণ চাক গ'ল পানী হ'লে আৰু গাইছ মানে এতিয়া আমাৰ গাঁৱৰ মানে মানুহখিনি গাইছ ইয়াৰ পৰা মাধৱৰৰ পৰা গাইছ মানে সেইটো কুলত লৈকে আৰু গাইছ আমাৰ মানে ভাগি থাকি মানে এই হৈ গাইছ এইটো ঘূৰাৰ লৈকে আৰু গাইছ আমি এতিয়া যাই আছোঁ ফাইনেলি। গাইছ এতিয়া আমাৰ ঘৰত আহি গ'লোঁ। তো গাইছ পুৰা মানে ফ্ৰী ফায়াৰ পাগল গাইছ। মই কিন্তু গাইছ ফ্ৰী ফায়াৰ নেখেলাওঁ দেই, আপোনালোকক কণ্টিনিউ ভিডিঅ' দি আছোঁ গাইছ। পুৰা গাইছ মানে এই কি বা খেলি আছে মানে অলপ কেমেৰাটো কোৱালিটি মোৰ বেয়া আৰু গাইছ দেখুৱাইছোঁ আপোনালোকক। আৰু গাইছ মানে এতিয়া কাৰেক্ট 3টা বাজি গ'ল আৰু গাইছ মানে এতিয়া খেলা খেলিব যাবই হ'ল। গাইছ মানে তেতিয়া বৰষুণটো দি আছিল আৰু এই যেতিয়া চাওক না হঠাৎ ৰ'দ জ্বলি গ'ল। এই যেতিয়া মানে এই পানী পৰি আছে ৰাস্তাত আহি চালোঁ গাইছ আজিও মানে আমাৰ ৰাস্তাটোদি পুৰা মানে গাড়ী চলি আছে গাইছ। আৰু গাইছ মানে আমাৰ যোনটো মানে দুৰ্গা মন্দিৰ হয়, দুৰ্গা মানে পূজা হয় আৰু এই লক্ষীমাৰ মানে প্ৰতিমাটো থৈ দিছে এইটো আৰু গাইছ এইটো মানে বনাই আছে লাহেকৈ। আৰু আমাৰ কালী মন্দিৰ হয়, সেইটো কালী মন্দিৰটো গাইছ। ভিডিঅ'টো এইখিনি আছিল, যদি চাই ভাল পালে এটা লাইক নিশ্চয় কৰিব আৰু ভিডিঅ'টো চাই কিনে বোলে এটা কমেণ্ট কৰিব। আজিলৈ বাই বাই।